तो चलिए चलते हैं আজি बाइक राइडिंग और এতিয়া মোৰ ফ্ৰণ্টত গৌতম দাহঁত গৈ আছে তো গৌতম দা ভাগৰ এফজেডখনত আহিছোঁ লাইক সচমে ইমান ভাল লাগিছে নহয় আৰু এইপিনে বুইৰিং নদী এইখন বাট দেখাব নোৱাৰিছোঁ নহয় তো ফাইনেলি আমি পাই গ'লো আমাৰ ডেষ্টিনেশ্যনটো এইখন খালি সোমাইতো আহিছোঁ কিন্তু গৌতম দাই এতিয়া আমাক ক'লৈ আনি আছে সেইটো আমি ক'ব নোৱাৰোঁ মানে মই মিণ্টুৰ লগত আহিছোঁ তো মিণ্টুৱে মই নাজানো আমি গৌতম দাকে ফ'ল' কৰি আহিব লগা হৈছে এইপিনে পিছপিনে নৱহঁত আহি আছে একদম लेवल तो हमारा है क्या ফাইনেলি এতিয়া মিণ্টু মই গৌতম দা গৌতম দা এইপিনে কোনা তই গৌতম দা তই আমাক ক'লৈ আনিলি আমি মানে মিণ্টু আৰু মই যেতিয়া আহি আছোঁ ন আমি দুটাই ভাবিছোঁ যে আমি ক'ত আহি আছোঁ দেই পূৰা ৰাস্তা দুলীয়াজানলৈ আহি আছোঁ আৰু গৌতম দাই আমাক ইমান ধুনীয়া ঠাইডোখৰলৈ আনিছে তো তোমালোক চবে হাই কৈ দিয়া আকৌ মিণ্টু লাইনটো হাই ক তো ফাইনেলি পাই গ'লো আৰু এতিয়া সময় হৈছে কেইটা বজাত মানে 9টা বাজিব হৈছে তো এতিয়া আমি খানাটো খাই লওঁ মানে অৰ্ডাৰটো দি লওঁ তাৰপাছত বাহিৰৰ ভিউটো আপোনালোকক সকলোকে দেখাই দিম ঠিক আছে আৰু সদায় কোৱাৰে এতিয়াও কৈছোঁ যদি ভ্লগবিলাক ভাল লাগে তেনে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু তো জানেই কি কৰিব লাগে হয়নে নহয় ন'টিফিকেশ্যন বেলটো দবাই ৰাখিব ঠিক আছে গৌতম দা আৰু মই গৌতম দা অহাৰ পৰা মানে ফোনত কাৰ লগতনো কথা পাতি আছে সিয়ে জানিব মানে আৰু তাক তো এতিয়া মই তাক এতিয়া ফটো ছেশ্যনত আনিছোঁ এতিয়া গৌতম দাই মই ফটো মাৰি লওঁ अभी हम देखाएगा इको एखনৰ পাৰ্কখন এতিয়া গৌতম দে মাৰফিক লৈ গৈছে খেলাবলৈ তাহাঁতি লগত দিম দেখুৱামেই আছোঁ এই কি ধুনীয়া ন আৰু আমি তাত বহিছোঁ এইয়া গৌতম দা আৰু দুটা অকণমানি প্ৰাণী এটা হৈছে আমাৰ গৌতম দাদা মাৰবি লগত দুটা এই দুটা আই 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 আমাৰ গৌতম দা এয়া মাৰবি এয়া আমাৰ গৌতম দা এইজনী মই বাও লাইক সচ মে গৌতম দাই যিখন ঠাইলৈ আনিছে মানে আমাক খুব ধুনীয়া হয় কিন্তু আমি যোনটো ৰাস্তা দি আহিছোঁ মানে একদম পূৰা নিজান হয় দেই তো সেইটো কাৰণে তাত লাইট চাইট মানে এতিয়াতো এনেও ৰাতি হ'ল ন তো সেইটো কাৰণে হা অঁ এতিয়া গৌতম দা অকণমান ট্ৰেজেডি হৈছে গৌতম দা হেনো এক্সৰ লগত তাই ইয়ালৈ অহা কথা আছিলে কিন্তু আনফৰ্চুনেটলি তাহাঁতৰ ব্ৰেকআপ হৈ গ'ল বাৰু একো নাই তো চাই দেখোন এয়া আমাৰ পুৰা আমাৰ খানা পনীৰ বাটাৰ নান আৰু এয়া ৰাইচ আৰু কেনেকুৱা লাগিছে এটা আমি ভাল লাগিছে আহি মানে কেনে জানো এজনে মোক বাকন কৰলো তো এই মানে গৌতম দাদাৰ লগত আহিলে তো তাইৰ লগত মই নাহিলোঁ তো সেইটো কাৰণে অকণমান হৈ আছে বাৰু তাতে আমি খাই বৈ এতিয়া বহুত টাইম হ'ল 10টা হ'ল দাদাহঁতে পূৰা পাৰ্টি চাৰ্টি কৰিলে তো ব্লগটো মই ইয়াতে সমাপ্ত কৰিব লাগিব চ' আজি লাষ্ট লাইনটো ই ক'ব লাষ্ট লাইনটো আমি খালোঁ এতিয়া আজৰি হৈ গ'লো এতিয়া কোনোবা ৰূপ লৈ আছে সেইকেইটা দেখাব নোৱাৰি ন দেখাব নাই তো প্লিজ শেষবাৰৰ কাৰণে পুনৰবাৰ কৈছোঁ প্লিজ ভিডিঅ'টো যদি ভাল লাগে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে গুড নাইট বাই 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 ক